আজিৰ ভিডিঅ'ত আমি 1.1 অনুশীলনী 1.1 যিটো সেকেন্ড কুৱেশ্যনটো কি কৈছে চোৱা তলৰ অখণ্ড সংখ্যাজোৰৰ লসাগু আৰু গসাগু উলিওৱা। ইয়াত আমাৰ সংখ্যা দুটা এযোৰ মানে সংখ্যা দিয়া আছে। ইয়াত চোৱা এই সংখ্যাকেইটাৰ আমাৰ কি কৰিব লাগে লসাগু আৰু গসাগু উলিয়াব লাগে। তাৰ পিছত কৈছে সত্যাপন কৰা লসাগু পূৰণ গসাগু মানে আমাৰ লসাগু আৰু গসাগু দুটা পূৰণ কৰিব লাগে আৰু সেই দুটা মানে আমাৰ সংখ্যা দুটাৰ গুণফল। এই সংখ্যা দুটা মানে পূৰণ কৰিলে যেটো হ'ব তাত মানে লসাগু আৰু গসাগুক পূৰণ কৰিলে ইয়াৰ সমান হ'ব। সেইটো আমাক কি কৰিব লাগে সত্যাপন কৰিব লাগে। তেনেহ'লে ফাৰ্ষ্ট যেটো আছে 26 আৰু 91 এইটো কৰো। প্ৰথমটো আমাৰ কি দিয়া আছে 26 আৰু 91 সলিউশন লিখিম তে সলভ কৰিম। 26 লসাগু উলিয়াবলৈ হ'লে আমাৰ ইয়াত প্ৰথমে মানে 26ক কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। ইয়াত চোৱা মই 26 লিখিলো আৰু এতিয়া মৌলিক উৎপাদক বিশ্লেষণ আৰম্ভ কৰিম। আছে 26 মানে 26 এটা আমাৰ কি মৌলিক সংখ্যা কেনেকৈ গম পাম মানে এই যুগ্ম সংখ্যা কেনেকৈ গম পাম। ইয়াত চোৱা 0 2 4 6 8 এই পাঁচটা আমাৰ কি যুগ্ম সংখ্যা। ইয়াত ই আছে 6 আছে লাষ্টত ইয়াত 6 আছে তাৰ মানে এইটো আমাৰ যুগ্ম সংখ্যা। হে মই 2 এৰে কৰিম। চোৱা 2 2ত এবাৰ কাৰণ 2 পূৰণ 1 2 হে ইয়াত মানে মই 1 লৈছো। তাৰ পিছত 26 এই 6 2 পূৰণ 3 আমি লিখিলে হ'ব 6 হে ইয়াত 6 আছে 2 আছে মই কি ল'ম 3। ইয়াত চোৱা 13 এটা আমাৰ কি মৌলিক সংখ্যা হে আমাৰ ইয়াতে মানে ৰৈ যাম। তাৰ পিছত নেক্সট আমাৰ কি আছে 91 ইয়াত লিখো মানে মই ইয়াত ক্যালকুলেট কৰিছো তোমালোকে ইয়াত লিখি লবা এক্সামত। চোৱা মই কি ইয়াত লিখিলো 91 ৰ শেষত কি আছে 1 এটা অযুগ্ম সংখ্যা। এতিয়া চোৱা অযুগ্ম সংখ্যা কোনবিলাক 1 3 5 7 9 এই পাঁচটা আমাৰ কি অযুগ্ম সংখ্যা হে মই ইয়াত কি আছে 1 আছে 3 লম 3 ৰে 3 কিমান 3 বাৰ 3 3 9 কিন্তু ইয়াকত 3 না যায় হে 5 নলও কিয়নো 5 শূন্য আৰু 5 থাকিলে হ'ব হে 3 কেনসেল গ'ল 5 কেনসেল কৰি এতিয়া কি লম 9 7 ললো 7 লোৱাৰ পিছত ইয়া 7 1 কাৰণ আমাৰ 7 পূৰণ 1 কিমান 7 হয় আৰু 7 পূৰণ 2 14 হে মই 14 ল'ব নোৱাৰো কাৰণ ইয়াত 9 আছে হে 1 ললো। 7 পূৰণ 1 7 ৰ লগত 1ক পূৰণ কৰিলে কিমান 2 এটা ৰৈ যায় এই 2 টো ইয়াত আহিব আৰু 21 হ'ব। যেতিয়া আমি 7 ৰ লগত 3 পূৰণ কৰিম 21 পাম হে মই ইয়াত 3 লিখিম। এতিয়া চোৱা আমাৰ এইটো কি আছে 13 এটা মৌলিক সংখ্যা হে মই এতিয়া লিখিম 26 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি মই পাইছো 2 পূৰণ 13 আৰু 91 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি মই পাইছো 7 পূৰণ 13। এতিয়া আমাৰ উলিয়াব লাগে কি লসাগু আৰু গসাগু। তো লসাগু ইয়াত আৰু গসাগু ইয়াত লসাগু মই গসাগু ওলাও গসাগু কি হ'ব গসাগু হ'ব আমাৰ মানে যি দুটা কমন আছে ইয়াত 13 ইয়াত আছে 13 ইয়াত আছে হে মই মোৰ লসাগু কি হ'ব ইয়াৰ 13 এই গসাগু 13 হ'ব। এতিয়া লসাগু আমাৰ কি হ'ব ইয়াত চোৱা দুটা কমন আছে এটা লম আৰু বাকি ইয়াত একো কমন নাই যিকেইটা আছে উঠাই লৈ আহিম 2 পূৰণ 7। এতিয়া চোৱা 2 ৰ লগত 3 পূৰণ কৰিলে 6 2 ৰ লগত 1 পূৰণ কৰিলে 2 আৰু 7 এটা ইয়াত। তাৰ পিছত 7 পূৰণ 6 কি হ'ব আমাৰ 42 ৰ পৰা মই 2 এটা লম 7 ৰ 4 ৰৈ যাব। তাৰ পিছত 7 পূৰণ 2 14 আৰু 4 18 182। এতিয়া আমাৰ কি ওলাইছে এইটো গসাগু 13 লসাগু ইয়াত চোৱা লসাগু 182 আৰু কি কৰিবলৈ কৈছে তাত সত্যাপন কৰিবলৈ কৈছে লিখিম ইয়াত চোৱা সত্যাপন কি লসাগু পূৰণ গসাগু
ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল বা পূৰণফল গুণফল আছে কিতাপত মই গুণফল লিখিছোঁ এতিয়া লসাগু ইয়াত আমাৰ লসাগু আমাৰ কিমান আছিল 182 মই লিখিম 182 পূৰণ গহাও কিমান আছিল 13 এতিয়া সংখ্যা দুটা কি আছিল 26 আৰু কত আছে 91 তেনেহ'লে 26 পূৰণ 91 কিয় সংখ্যা দুটাৰ গুণফল কৈছে সেই দুটা আমাৰ ইয়াতে আছে 26 আৰু 91 এতিয়া চোৱা মই 182 13 লগত পূৰণ কৰিব লাগে ইয়াত কৰোঁ 182 আৰু 13 লিখিলোঁ 2 ৰ লগত 3 পূৰণ কৰিলে 6 3 লগত 8 24 2 এটা ৰৈ যায় আৰু 3 লগত 1 পূৰণ কৰিলে 3 আৰু 2 এটা 5 ইয়াত তাৰপিছত 1 ৰ লগত 2 পূৰণ কৰিলে 2 1 ৰ লগত 8 পূৰণ কৰিলে 8 1 ৰ লগত 1 পূৰণ কৰিলে একেই হয় এতিয়া যোগ কৰিম 6 4 আৰু 2 6 5 আৰু 8 5 ৰ লগত 8 পূৰণ কৰিলে আমাৰ 13 হয় ইয়াত 3 আৰু হাতেৰে আমাৰ ৰৈ যায় 1 হাতত আৰু 1 আৰু 1 আমাৰ 2 2 3 6 ইয়াত মই লিখিব পাৰিম 2 3 6 এতিয়া 26 আৰু 91 পূৰণ কৰিম চোৱা 26 আৰু আমাৰ কি আছে 91 1 ৰ লগত 6 পূৰণ কৰিলে 6 2 তাৰপিছত 9 ৰ লগত 6 পূৰণ কৰিলে 9 পূৰণ 6 আমাৰ কি হ'ব 54 আৰু 4 লিখিলোঁ 5 এটা ৰৈ যায় 9 ৰ লগত 2 পূৰণ কৰিলে 18 18 আৰু 4 কিমান 18 আৰু 4 8 আৰু 12 12 2 হাতেৰে 32 মই ইয়াত লিখিম 3 2 এতিয়া চোৱা 6 6 2 3 22 2 23 হয় 18 লগত 9 লগত 2 পূৰণ কৰিলে 18 আৰু ৰৈ যায় এটা 4 18 আৰু 4 আমাৰ কিমান 22 9 পূৰণ 6 5 তেনেহ'লে আমাৰ ইয়াত 23 হয় যেতিয়া তেনেহ'লে 2 3 6 হৈছে ভেৰিফাইড হৈ গৈছে এইটোৱে কৰিবলৈ কৈছিল সত্যাপন কৰিবলৈ কৈছিল আমাৰ ইয়াত সমান হৈছে অনুশীলনী 1.1 সেকেন্ড কুৱেশ্যন যেটো 2 নম্বৰ কুৱেশ্যন ইয়াৰ আমি সেকেন্ডটো 510 আৰু 92 এইটো মানে সলভ কৰিম এতিয়া ইয়াত আমাৰ কৈছে অখণ্ড সংখ্যা জোৰ কেইটা ইয়াত অখণ্ড সংখ্যা দুটা দিয়া আছে লসাগু আৰু গসাগু উলিয়াব লাগে আৰু তাৰ পিছত সত্যাপন কৰিব লাগে যে এই দুটাৰ লসাগু আৰু এই দুটা সংখ্যাৰ গসাগু যেতিয়া পূৰণ কৰিম সমান হ'ব এই দুটা সংখ্যাৰ পূৰণফলৰ মানে সংখ্যা দুটাৰ গুণফল যেতিয়া কৰিম এইটোৰ সমান হ'ব এই পূৰণ এই দুটাৰ লসাগু আৰু গসাগুৰ গুণফল কি দিয়া আছিল 510 আৰু 92 510 আৰু 92 দিয়া আছিল এতিয়া চোৱা ইয়াত সলিউশন লিখিম সলিউশন ইয়াৰ পৰা সলভ কৰিম মই ইয়াত লিখিলো 510 আৰু ইয়াত 92 ইয়াৰ লসাগু আৰু গসাগু উলিয়াব লাগে লসাগু আৰু গসাগু উলিয়াবলে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াত চোৱা আমাৰ লাষ্টত শূন্য আছে শূন্য হলে আমাৰ 0 2 4 6 8 ইয়াৰ পৰা মানে কি আছে শূন্য আছে হে মই 2 লম 2 ৰ লগত 2 পূৰণ কৰিলে 4 হয় 2 পূৰণ 2 4 এক এটা ৰৈ যায় ইয়াত 5 যায় এক এটা ৰৈ যায় ইয়াত আহিব কিমান হ'ব ইয়াত 11 যেতিয়া মই 2 ৰ লগত 5 পূৰণ কৰিম তেতিয়া কি হ'ব 10 2 ৰ লগত 5 পূৰণ কৰিলে ইয়াত চোৱা ইয়াত লিখো 2 পূৰণ 2 কিমান 4 তো ইয়াত 2 পূৰণ 2 4 এক এটা আহে ইয়াত মানে মনে মনে ধৰিলো 11 যেতিয়া 2 পূৰণ 5 কিমান 10 ইয়াত মানে এক এটা ৰৈ যায় ইয়াত 5 লিখো 2 পূৰণ 5 10 এক এটা ৰৈ যায় ইয়াত এইটো আহিব এতিয়া আকৌ 2 পূৰণ 5 10 হেয়া মই ইয়াত 10ত 5 লিখিলো এতিয়া মই যেতিয়া এই 2ক ইয়াৰ লগত পূৰণ কৰিম মোৰ 510 মোৰ অৰিজিনাল কি আছিল 510 আহিব তাৰ পিছত এতিয়া চোৱা 5 আছে 5 আমাৰ কি
এটা অযুগ্ম সংখ্যা সেই অযুগ্ম সংখ্যাকেইটা লিখি লওঁ 1 3 5 7 9 5 5 লাষ্টত 5 থাকিলে সদায় 5এৰে যায় হে মই ইয়াত 5 লিখিম 5 25ত মই যেতিয়া 5 পূৰণ 5 লিখিম ইয়াত কি হ'ব 25 হে 5 ল'ম 5 লিখিলোঁ 5 পূৰণ 5 25 আৰু 5ত একবাৰ কাৰণ 5 পূৰণ 1 আমাৰ ইয়াত 5 এতিয়া চোৱা 1 আছে 1 হ'লে মোৰ ইয়াত 3 ল'ম যেতিয়া মই ইয়াত 3 লৈছোঁ 3 মই 3 পূৰণ 1 2 and 3 পূৰণ 2 6 এতিয়া যোৱা 5 আছে 6 নহ'ব 1 ডাঙৰ হ'লেও নহ'ব 1 কম থাকিব লাগিব সমান নহ'লে কম থাকিব লাগিব ইয়াত চোৱা 1 দিলোঁ 3 লগত 1 পূৰণ কৰিলে 3 1 এটা ৰৈ যায় 2 এটা ৰৈ যায় ইয়াত আহিব 21 যেতিয়া মই 3 লগত 7 পূৰণ কৰিম কি হ'ব 21 হে মই ইয়াত 1 আৰু কি 7 এটা পূৰণ কৰিলোঁ 3 পূৰণ 7 21 কমপ্লিটলি গুচি গ'ল এতিয়া চোৱা ইয়াত কি ওলাইছে 17 এটা আমাৰ কি মৌলিক সংখ্যা হে আৰু আগবাঢ়িব নোৱাৰি গতিকে মই ইয়াত লিখিম গতিকে 510 কাৰ সমান 2 পূৰণ 5 পূৰণ 3 পূৰণ 17 যেতিয়া এই গোটেইকেইটাক পূৰণ কৰিম আমি 510 পাম আকৌ উভতি হে মই 510 ইকুৱেল সমান ৰাখিছোঁ 2537 এতিয়া চোৱা আমাৰ 91ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম লাষ্টত 2 আছে 2 আমাৰ যুগ্ম সংখ্যা আহে 2ৰে হ'ব 2ৰ লগত মই যেতিয়া 2 পূৰণ 4 কিমান 8 হে মই ইয়াত 4 লিখিলোঁ 1 এটা ৰৈ যায় ইয়াত আহিব 12 মই যেতিয়া 2ৰ লগত 6 পূৰণ কৰিম 12 পাম ইয়াত 6 লিখিম 6 এতিয়া চোৱা আকৌ 6 আছে 6 ইয়াৰ পৰা হ'ব তেনেহ'লে 2ৰ লগত 2 পূৰণ 2 4 ইয়াত 4 2 পূৰণ কৰিম তাৰপিছত 6 2 পূৰণ 3 আমাৰ 6 হয় ইয়াত 3 লিখিম এতিয়া চোৱা কি ওলাইছে 23 এটা আমাৰ মৌলিক সংখ্যা হে আমি আৰু আগবাঢ়িব নোৱাৰিম তোমালোকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাকেইটা মুখস্থ কৰি ল'বা কামত আহিব এনেকুৱা মানে যেতিয়া 23 আহি যাব 17 আহি যাব তাত মানে চিনি পাই যাবা এতিয়া চোৱা 92 মই লিখিব পাৰিম 2 পূৰণ 23 এতিয়া আমাৰ কি ওলাব লাগে কৈছিল গসাউ আৰু লসাগু উলিয়াব লাগে মই প্ৰথমে গসাউ উলিয়াও ইকুৱেল দিম গসাউ মানে আমাৰ যিকেইটা মানে কমন থাকে ইয়াত দুটা আছে এটা আহিব তাৰপিছত পূৰণ চিন ইয়াত চোৱা আৰু কিবা ইয়াৰ পৰা ওপৰত আছে কমন যে তলত যিটো ওপৰত নাই হে মোৰ গসাউ কিমান হ'ব 2 এতিয়া লসাগু ইয়াত 2 আছে এটা আহিব পূৰণ একো কমন নাই যি আছে গোটেই উঠি আহিব 5 পূৰণ 2 পূৰণ 3 পূৰণ 23 পূৰণ 17 গোটেইকেইটা উঠি আহিব লসাগু যেতিয়া আমি ল'ম হে এতিয়া লাহে লাহে পূৰণ কৰিম কেলকুলেশ্যনত ভুল হ'লে ইমান ডাঙৰ মানে ভুল হ'ব হে ইয়াত 2ৰ লগত 5 10 2ৰ লগত 3 এইটো পূৰণ চিন 6 এইটো পূৰণ চিন ইয়াত আহিব এতিয়া 17 আৰু 23ক ভালকৈ পূৰণ কৰিম ইয়াত চোৱা মই লিখিলোঁ 17 আৰু তলত 23 3 লগত 7ক পূৰণ কৰিলে 21 পাম তো 1 লিখিলোঁ 2 এটা ৰৈ গ'ল 3 লগত 1ক পূৰণ কৰিলে 3 হয় আৰু 2 এটা মিলি 5 ইয়াত 2ৰ লগত 7ক পূৰণ কৰিলে 14 1 এটা ৰৈ যায় 2ৰ লগত 1ক পূৰণ কৰিলে 2 আৰু 1 এটা 3 এতিয়া যোগ কৰিম 1 9 3 3 9 1 23 17ৰ লগত পূৰণ কৰিলে এতিয়া চোৱা 6ৰ লগত 0ক পূৰণ কৰিম 0 6ৰ লগত 1ক পূৰণ কৰিম 60 আৰু ইয়াত 391 এতিয়া 60 আৰু 391ক ভালকৈ পূৰণ কৰিম ইয়াত চোৱা মই লিখিলোঁ 391 0 0 তিনিটা 0 ইয়াৰ লগত পূৰণ কৰিলে 3টা 0 তাৰপিছত 6ৰ লগত 1 6ৰ লগত 9 6 পূৰণ 9 পূৰণ 6 কি হ'ব 54 ইয়াত 4 আহিব 5 ৰৈ যাব তাৰপিছত 6ৰ লগত 3 পূৰণ কৰিলে
6 পূৰণ 3 18 18 আৰু 5 এটা আছে তেনেহ'লে 23 এতিয়া চোৱা 0 6 4 3 2 এইটো আমাৰ কি লসাগু 2 3 4 6 0 লসাগু ওলাইছে গসাগু ওলাইছে এতিয়া আমি কি কৰিব লাগিব নেক্সট সত্যাপন কৰিব লাগিব লিখো সত্যাপন কি আছিল সূত্ৰটো লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল বা গুণফল কিতাপত গুণফল দিয়া আছে সংখ্যা সংখ্যা দুটাৰ গুণফল লসাগু কিমান 2 3 4 6 0 পূৰণচিন গসাগু কিমান আছিল আমাৰ 2 লিখিম সমানচিন এইটো সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছিল 510 আৰু 92 লিখিম 510 পূৰণ 92 এতিয়া আমাৰ এইটো পূৰণ হ'ব ইয়াত ভালকৈ লৈ লওঁ 2 3 4 6 0 তলত 2 0 2 লগত 6 পূৰণ কৰিলে 12 12 2 হাতৰ 1 2 পূৰণ 4 8 হাতৰ 1 9 2 লগত 3 পূৰণ কৰিলে 6 আৰু 2 লগত 2 পূৰণ কৰিলে 4 ইয়াত 4 6 9 2 0 r ইকুৱেল হ'ব 5192 510 আৰু ইয়াত আমাৰ লিখিম 292 0 2 10 ইয়াৰ 0 2 লগত 0 কৰিলে 0 2 পূৰণ কৰিলে 2 লগত 2 একক পূৰণ কৰিলে 2 আৰু 5ক পূৰণ কৰিলে 10 এতিয়া চোৱা 9 পূৰণ 0 0 9 লগত 1 পূৰণ কৰিলে 1 আৰু 9 লগত 5 পূৰণ কৰিলে আমাৰ 45 0 2 9 6 4 সেম হৈছে 4 6 9 2 0 এইটো প্ৰুভড সত্যাপন কৰিছোঁ সত্যাপন কৰিবলৈ কৈছে মিলিছে আমাৰ অংকটো সম্পূৰ্ণ শুদ্ধ হৈছে অনুশীলনী 1.1 2 নম্বৰ প্ৰশ্ন এইটো আমি 3 নম্বৰটো এতিয়া সলভ কৰিম 336 আৰু 54 কি কৈছে ইয়াৰ লসাগু উলিয়াব লাগে আৰু তাৰ পিছত গসাগু আৰু এই দুটা ওলাই সত্যাপন কৰিব লাগে যে লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ গুণফল ইয়াৰ 336 ৰ যেটো লসাগু আৰু গসাগু উলিয়াব এই দুটা পূৰণ কৰিলে তাৰ পিছত আমাৰ 336 আৰু 54 পূৰণ কৰিলে এই লসাগু দুটাৰ পূৰণফলৰ সমান হ'ব হেতু সত্যাপন কৰিব লাগে প্ৰথমে আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব আৰু লসাগু উলিয়াবলৈ হলে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব সোৱা ইয়াত আমাৰ 336 আৰু 54 মই লিখি লৈছো ভালকৈ এতিয়া ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ হলে আমি প্ৰথমে আমাৰ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাটা লিখি ল'ব লাগিব ইয়াত চোৱা লিখি লওঁ 0 2 4 6 আৰু 8 আৰু অযুগ্ম সংখ্যা 1 3 5 7 9 ইয়াত 6 আছে 2 2 লগত 1 পূৰণ কৰিলে 2 এটা ৰৈ যায় ইয়াত 13 2 লগত 6 পূৰণ কৰিলে 12 এটা ৰৈ যায় ইয়াত 16 হ'ব 2 লগত 8 পূৰণ কৰিলে 16 8 আছে 2 হ'ব 2 লগত 8 পূৰণ কৰিলে 16 2 লগত 4 পূৰণ কৰিলে 8 এতিয়া 4 আছে 4 ইয়াত মানে 2 2 লগত 4 পূৰণ কৰিলে 8 আৰু 2 লগত 2 পূৰণ কৰিলে 4 এতিয়া চোৱা 2 আছে আকৌ 2 লগত 2 পূৰণ কৰিলে 4 2 লগত 1 পূৰণ কৰিলে 2 এতিয়া চোৱা ইয়াত 21 আহিছে 21 তো আমাৰ মানে লাষ্টত 1 আছে অযুগ্ম সংখ্যা 3 পূৰণ 7 এতিয়া 7 এইটো কি এটা মৌলিক সংখ্যা হে আমি আৰু আগবাঢ়িব নোৱাৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰি আছো এতিয়া চোৱা 2 কেইটা 1 2 3 4টা 1 2 3 4টা পূৰণ হৈ আছে আৰু তাৰ পিছত 3 আৰু 7 আছে যেতিয়া আমি গোটেই কেইটাক পূৰণ কৰিম 336 পাম এতিয়া 54 ক উৎপাদক বিশ্লেষণ কৰিম 4 আছে 2 2 লগত 2 পূৰণ কৰিলে 4 এটা ৰৈ যায় ইয়াত আহিব 14 7 পূৰণ কৰিলে 2 লগত 14 হ'ব ইয়াত
7 আছে 7 তিনিৰে 3 লগত 9 যেতিয়া পূৰণ কৰিম 27 পাম 3 পূৰণ 9 27 হে 9 লিখিছোঁ ইয়াত চোৱা 3 লগত 3 পূৰণ কৰিলে 9 3 পূৰণ 3 আমাৰ 9 হে 3 লিখিছোঁ 3 এটা মৌলিক সংখ্যা এতিয়া মই লিখিম 54 ইকুৱেল 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া আমাৰ ওলাব লাগে গসাউ কাৰ সমান হ'ব ইয়াত 2 দুটা কমন আছে এটা আহিব আৰু ইয়াত 3 দুটা কমন আছে আহিব 2 ৰ লগত 3 পূৰণ কৰিলে 6 লসাগু এতিয়া ওলাম লসাগু ইয়াত 2 দুটা কমন আছে এটা আহিব 3 দুটা কমন আছে এটা আহিব আৰু বাকি যিকেইটা বেলেগ কমন আছে একো নাই হে গোটেইকেইটা উঠাই আনিম 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ আৰু ইয়াত 2 এটা 2 আৰু ইয়াত 7 2 এটা 3 এটা 2 এটা 3 এটা 2 3 এইটো 2 আৰু 7 এতিয়া চোৱা 6 2 ৰ লগত 3 পূৰণ কৰিলে 2 ৰ লগত আকৌ 3 পূৰণ কৰিলে 6 আকৌ 2 ৰ লগত 3 পূৰণ কৰিলে 6 আৰু 2 ৰ লগত 7 পূৰণ কৰিলে 14 এতিয়া চোৱা 6 ৰ লগত 6 পূৰণ কৰিলে 36 6 ৰ লগত 14 ইয়াত 14 তলত 6 পূৰণ 4 24 2 এটা ৰৈ যায় 6 ৰ লগত 1 পূৰণ কৰিলে 6 আৰু 2 এটা 8 84 ইয়াত হ'ব আমাৰ 84 এতিয়া চোৱা 36 ৰ লগত 84 পূৰণ কৰিব লাগে 36 84 6 ৰ লগত 4 পূৰণ কৰিলে 24 2 এটা ৰৈ যায় 3 ৰ লগত 4 পূৰণ কৰিলে 12 আৰু 2 এটা 14 তাৰপিছত ইয়াত চোৱা 8 পূৰণ 6 8 ৰ লগত 6 পূৰণ কৰিলে 48 ইয়াত আমি 8 4 ৰৈ যায় আৰু 8 ৰ লগত 3 পূৰণ কৰিলে 24 আৰু 4 28 এতিয়া চোৱা যোগ কৰিম 4 8 ৰ লগত 4 পূৰণ কৰিলে 12 12 2 7 1 8 আৰু 1 9 আৰু 0 10 1 এটা ৰৈ যায় 2 ৰ লগত 1 পূৰণ কৰিলে 3024 এইটো আমাৰ লসাগু আৰু ইয়াত এইটো আমাৰ গসাউ এতিয়া সত্যাপন কৰিম সত্যাপন কি আছিল লসাগু পূৰণ গসাউ সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল এইটো আমাৰ সত্যাপন কৰিব লাগিছিল লসাগু আমি কিমান পাইছোঁ 3024 পূৰণ গসাউ 6 পাইছোঁ সংখ্যা দুটা ইয়াত চোৱা 336 আৰু 54 336 পূৰণ 54 এতিয়া চোৱা এইটো পূৰণ কৰিম সমান আহিলে সত্যাপন মানে সঁচা হ'ব আৰু নহ'লে মানে আমাৰ ক'ৰবাত ভুল থাকিব নাহিলে ইয়াত চোৱা মই প্ৰথমে এটা ভাল জাগা লওঁ মানে পূৰণ কৰিবলৈ 3024 6 ৰ লগত পূৰণ কৰিব লাগিব 6 ৰ লগত 6 পূৰণ 4 কিমান 24 2 এটা ৰৈ যায় 6 ৰ লগত 2 পূৰণ কৰিলে 12 12 আৰু 2 14 4 1 এটা ৰৈ যায় 6 ৰ লগত 0 পূৰণ কৰিলে 6 1 6 ৰ লগত 3 পূৰণ কৰিলে 18 18144 সমান চিন এতিয়া আমি 336 জলদি কৰি আছোঁ কিবা মিষ্টেক হ'ব পাৰে 4 আৰু 4 6 ৰ লগত 4 পূৰণ কৰিলে 24 24 4 2 এটা ৰৈ যায় 12 12 14 4 1 এটা ৰৈ যায় 4 ৰ লগত 3 পূৰণ কৰিলে 12 13 এতিয়া চোৱা 5 ৰ লগত 6 পূৰণ কৰিলে 30 3 এটা ৰৈ যায় তাৰপিছত 15 15 আৰু 3 18 18 8 1 এটা ৰৈ যায় 5 ৰ লগত 3 পূৰণ কৰিলে 15 আৰু 16 এতিয়া চোৱা যোগ কৰিম 4 ইয়াত ভালকৈ চোৱা যোগ কৰিলে 4 আৰু ইয়াত 8 ৰ লগত 3 পূৰণ কৰিলে 11 11 ৰ 1 7 ৰ 1 6 ৰ লগত 1 পূৰণ কৰিলে 7 আৰু 1 8
ইয়াতে এটা ইয়াত কি ওলাইছে 18144 এতিয়া আমাৰ কি হৈছে সত্যাপন হৈ গৈছে এইটো যিটো মানে এইটো সমান হৈছে হে মানে সত্যাপন এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ তিনিটা সলিউশন এতিয়া ইয়াৰ ৰিলেটেড মানে আমাৰ দুটা উদাহৰণ আছে সেই উদাহৰণ চাব লাগিব তো এতিয়া মানে আমি এক্সামত ইয়াৰ ৰিলেটেড যিবিলাক মানে কুৱেশ্যন আহিব গোটেইকেইটা কৰিব পাৰিম